বৰ্তমান সময়ত শিশুসকলৰ মাজত সঘনাই দেখিবলৈ পোৱা এটি সমস্যা হৈছে অটিজিম, যাক অটিজিম স্পেক্ট্ৰাম ডিজৰ্ডাৰ বুলিও কোৱা হয়। এই অটিজিমনো কি? ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰি আমি আগবাঢ়িব পাৰোঁ, এই সম্পৰ্কে আমাক আজি কিছু কথা অৱগত কৰিছে ফিজিঅ'থেৰাপিষ্ট ডক্টৰ জেহিৰুল ইছলামে। আজিৰ দিনত অটিজমৰ বাচ্চাৰ কেছ বহুত বেছি পৰিমাণে বাঢ়ি গৈছে। প্ৰথমে আমি চাব গ'লে অটিজম হয় কি? অটিজম হৈছে এটা নিউৰ' ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ, য'ত নেকি বাচ্ছা এটাৰ কমিউনিকেশ্যন দিলে হ'ব পাৰে বা ছ'চিয়েলি এই বাচ্চাজনে ডেভেলপ কৰিব নোৱাৰে বা লেংগুৱেজ স্পীচ দিলে হ'ব পাৰে। এই গোটেইখিনি তাতে সমস্যা থাকে আৰু এনেকুৱা বাচ্চাবোৰ বিশেষকৈ দেখা যায় যে নিজৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে। কাৰণ কিয়নো ইহঁতে না নিজৰ কথা বেলেগক বুজাব পাৰিছে, না বেলেগৰ কথা ইহঁতে বুজি পায়। আৰু ইহঁতে এটা বস্তুৱে বাৰে বাৰে ৰিপিট কৰি থাকে, এইটোৱে কৰি এটা কাম কৰিছে, সেই কামটো আকৌ ঘূৰাই পকাই সেইটোৱে কৰিব, ৰিপিট কৰি থাকিব, যাক নেকি আমি ষ্টিৰিঅ'টিপিকেল মুভমেণ্ট বুলি কয়। আৰু বেছিভাগ কেছতে 3 বছৰ আগতে এই বাচ্চাবোৰ মানে মেনিফেষ্ট হৈ যায় যে অটিজম বুলি। দেখা গৈছে যে মেলৰ ক্ষেত্ৰত মানে ফিমেলৰ তুলনাত অলপমান বেছিয়ে হয়। এতিয়া যদি আমি চাব যাওঁ এই বাচ্চাবোৰ এনেকুৱা হয় কিয়, কাৰণ একচুৱেলি ক'ব গ'লে প্ৰকৃত কাৰণ সেইটো আজিলৈকে মানে হোৱা নাই, আননন বুলিয়ে কোৱা হয়। কিন্তু ইয়াৰ ৰিচাৰ্চ কৰি গম পোৱা গৈছে যে হয়তো ইয়াৰ জেনেটিক কাৰণো হ'ব পাৰে, নহ'লে পৰিৱেশৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে। জন্মৰ সময়ত ব্ৰেইনৰ ডেভেলপমেণ্টটো ভালকৈ হোৱা নাই, জন্মৰ আগতে যেনেকৈ ডেভেলপ হ'ব লাগিছিলে তেনেকুৱাকৈ হোৱা নাই, ব্ৰেইনৰ নিউৰ' ট্ৰান্সমিটাৰৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব হ'লে এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু যদি বেলেগকৈ চাওঁ তেতিয়াহ'লে পেৰেণ্টছৰ এজৰ ওপৰত ডিপেণ্ড কৰে। বহুত বয়সত বিয়া পাতিছে, তাৰপিছত বাচ্চা সন্তান জন্ম হৈছে, তেতিয়াহ'লেও এনেকুৱা ধৰণৰ হয়। বাচ্চাজনৰ অৰ্ডাৰটো কোনটো অৱস্থাত আছে, কিমান নাম্বাৰত বাচ্চাজন আছে সেইটো ডিপেণ্ড কৰে। কিছুমান মাকে অত্যাধিক পৰিমাণে মেডিচিন ইউজ কৰিব পাৰে, তেনেকুৱা ক্ষেত্ৰতো বহুত পৰিমাণে দেখা গৈছে। ইয়াৰ যদি আমি এতিয়া চিমটমছবিলাক চাব যাওঁ, নৰ্মেলি দেখা যায় যে কি আমাৰ নৰ্মেল বাচ্চা এটা 2 বছৰৰ ভিতৰতে বা 1.5 বছৰ ভিতৰতে হাও ভাও, অংগী ভংগী, কথা বতৰা, আকাৰ ইংগিত এই চবখিনি বুজি পায়। কিন্তু এই অটিজম বাচ্চা এটাৰ গোটেইখিনি বস্তু বুজি নাপায়। আকাৰ ইংগিত দিছে বা পইণ্টিং কৰিছে, কিবা এটা লাগে সেইটো দেখাই দিছে, আপুনি হাঁহিছে সিও হাঁহিছে, আপোনাৰ চকুলে চাইছে, এনেকুৱা ধৰণৰ গোটেইখিনি নাহে। তাৰপিছত কিছুমানৰ বাচ্চাত চেঞ্চৰী প্ৰব্লেমো দেখা যায়, সদায় হেণ্ড ফ্লেপিং কৰি থাকে বা কিবা এটা বস্তু পাইছে সেই বস্তুটো সদায় স্মেল কৰি থাকিব বা টেষ্ট কৰি চাব বিচাৰিব, জাম্পিং কৰি থাকিব, সদায় দৌৰি থাকিব, কিবা চাউণ্ড কৰি থাকিব, নহ'লে চাউণ্ডৰ প্ৰব্লেম হ'লে ভয়ো খাব পাৰে, সেইটো ৱাকিঙো কৰিব পাৰে, মানে আঙুলিৰে যিটো খোজকাঢ়া সেইটোও হ'ব পাৰে। একদম আপুনি যদি নামেৰে নামকাৰি মাতিছে, এই নামৰ ৰেছপন্স নাই, মানে এবাৰত যদি মাতিছে কোনো ৰেছপন্স নাই, 2 বা 3 বাৰো মাতিব লাগিব হ'ব পাৰে, তাৰপিছতো নাচাব পাৰে বা চাবও পাৰে। লাইট ক'ত আছে বা ফেনটো কোনটো হয় এনেকৈ, তেতিয়া আপুনি সিহঁতে নেদেখায়, মানে বুজিয়ে নাপায় আপুনি কি কৈছে, সিহঁতৰ মানে কোনো ভ্ৰক্ষেপ নাথাকে বা একো গুৰুত্ব নিদিয়ে। কোনোবা বাচ্চা এটাৰ ক্ষেত্ৰত যদি 1-2টা চিমটম দেখা গৈছে তেতিয়াহ'লে আপুনি পেনিক হ'ব নালাগে, কাৰণ কিছুমান বাচ্চাৰ ক্ষেত্ৰত এনেই সেইবোৰ দেখা যায়। কিন্তু আপুনি চাব লাগিব যেতিয়া এটা পেটাৰ্ণত আহি যায়, ধৰি লওক জাম্পিং কৰি আছে, আকৌ কিবা চাউণ্ড ওলাই আছে, তাৰপিছত আপোনাৰ হেণ্ড ফ্লেপিং কৰি আছে, মানে দৌৰি আছে, এইবোৰ নেম ৰেছপন্স দিয়া নাই, এটা পেটাৰ্ণত আহি আছে গোটেই বস্তুখিনি, তেতিয়াহ'লে লগালগ আপুনি আৰু দেৰি নকৰি ডক্টৰৰ ওচৰত, এজন ভাল পেডিয়াট্ৰিচিয়ানৰ ওচৰত গৈ কিনে কথা পাতি ল'ব পাৰে। আৰু ইয়াৰ ডায়েগনচিছ কৰিব লগা হ'লে মেইনলি বহুতখিনি কুৱেশ্যনাৰী থাকেতো, তো চাইক'লজিকেলি এইটো ইভেলুৱেশ্যন কৰা হয়। আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰত দেখা যায় যে গোটেইখিনি আমাৰ চিমটমছ হৈ গ'ল, অটিজম কি হৈ গ'ল, চিমটমছখিনি আহি গৈছে, ডায়েগনচিছো হৈ গৈছে অটিজমৰ, গোটেই আমি এতিয়া কি কৰোঁ, ইয়াৰ ট্ৰিটমেণ্টনো কি? ট্ৰিটমেণ্টৰ ভিতৰত মেইনলি আমি থেৰাপি বুলি কওঁ, আৰু থেৰাপিয়ে দি আছোঁ, আৰু ইয়াৰ মেইন ট্ৰিটমেণ্ট থেৰাপিয়ে হয়। কিন্তু এটা কথা কওঁ কি, যদি চিভিয়াৰ কেছত আছে, ইয়াৰ লেভেল আছে মাইল্ড, মডাৰেট, চিভিয়াৰ, আৰু চিভিয়াৰ কেছত যদি বাচ্চাজন আছে তেতিয়াহ'লে ডক্টৰৰ আণ্ডাৰত থাকি পেৰেণ্টছে মেডিচিন দিয়ে, তাৰ পিছে লগে লগেই থেৰাপি দিয়া হয়। থেৰাপিৰ ভিতৰত যিহেতু বাচ্চাজনৰ আগতে কোৱা হৈছে আপোনাৰ স্পীচ দিলে হ'ব পাৰে, গতিকে স্পীচ আনিবৰ কাৰণে বা কথা কোৱাৰ লেংগুৱেজ ডেভেলপ কৰিবৰ কাৰণে স্পীচ থেৰাপিষ্ট দিব লাগিব, তেখেতসকলে সেইটো শিকায়। আৰু বাচ্চাবোৰ যিহেতু কমিউনিকেশ্যন কৰিব নোৱাৰে বা ছ'চিয়েলি বহুত উইক হৈ থাকে, গতিকে সিহঁতৰ বিহেভিয়াৰ বা গ্ৰুপ থেৰাপি বা প্লে থেৰাপি সেইবোৰ দিয়া হয়, যাতে গোটেইকেইটা বাচ্চা একেলগ হৈ বা খেলাৰ মাধ্যমেৰে সেইবোৰ বাচ্চাক বস্তুবিলাক আমি কেনেকৈ কৰিব পাৰি, আমি কেনেকৈ চলোঁ, সেইবোৰ ট্ৰেইনিং দিয়া যায়। আৰু অকুপেশ্যনেল
অকুপেশ্যনেল থেৰাপিয়াৰ মেইন ট্ৰিটমেণ্ট অকুপেশ্যনেল থেৰাপিৰ যেনে ইয়াৰ ইডিয়েল মানে এক্টিভিটি অফ ডেইলি লিভিং ট্ৰেইনিং দিয়া যায়, কেনেকৈ চলিব লাগে, কেনেকৈ বহিব লাগে, উঠিব লাগে, কেনেকৈ বাচ্চাটো হাইপাৰ এক্টিভিটি হৈ আছে, বহুত দৌৰি আছে বা এটা জেগাত বহি নাথাকে, এই গোটেইখিনি বস্তু আমি থেৰাপিৰ জৰিয়তে কম কৰাওঁ। কোৱালিটি ট্ৰিটমেণ্ট যেতিয়াই বাচ্চাজনে পাব লগালগ এই কোৱালিটি অফ লাইফ বহুত বেছি পৰিমাণে বেটাৰ কৰিব পাৰি। অটিজিম সম্পৰ্কে আমাক আজি কিছু কথা অৱগত কৰিলে ফিজিঅ'থেৰাপিষ্ট ডক্টৰ জহিৰুল ইছলামে।